হাই ফ্ৰেণ্ডছ, মই উদ্দীপ্তাই আপোনালোক সকলোকে মোৰ চেনেল ইউকে নলবাৰী আছামলৈ স্বাগতম জনাইছোঁ। আৰু আজি ফ্ৰেণ্ডছ মই আপোনালোকক দেখুৱাবলৈ লৈ আহিছোঁ মানে আজি হ'ল 4 জুলাই আৰু আজি গোপালথান যজ্ঞভূমি উন্নয়ন সমিতিৰ অন্তৰ্গত দীনেশ মিশ্ৰ সোঁৱৰণী কেন্দ্ৰীয় গ্ৰাম্য পুথিভঁৰালৰ উদ্যোগত এখনি অভিনন্দন অনুষ্ঠান আয়োজন কৰা হৈছে। আৰু উক্ত অনুষ্ঠানখনত আপোনালোকৰ সকলোৰে মৰমৰ প্ৰিয় অভিনেতা চেতনা দাস বাইদেউ উপস্থিত থাকিব। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফ্ৰেণ্ডছ ফাইনেলি মিটিং আৰম্ভ হৈ গ'ল আৰু এতিয়া তাত সমবেত সংগীত চলি আছে আৰু আমাৰ চেতনা বাও আহি পাই গ'ল। এতিয়া বা ভিতৰত আছে আৰু মই আপোনালোকক যিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম। এতিয়া আপোনালোকক মই সমবেত সংগীতটো দেখুৱাই আছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকক। ধন্যবাদ। এতিয়া মানে সমবেত সংগীত শেষ হ'ল আৰু এতিয়া বাইদেউৰ লগত আমি কিছু কথা পাতিলোঁ, কিন্তু এতিয়া ইউটিউবৰ হিচাপত কথা পতা নাই। অলপ পিছত আমি বাইদেউৰ লগত ইউটিউবত কথা পাতি আছোঁ, মানে আপোনালোকক ভিডিঅ' কৰি দেখুৱাই আছোঁ বাইদেউৰ কথাখিনি। আৰু এতিয়া বাইদেউ ষ্টেজলৈ আহিছে, মানে মঞ্চলৈ আহি আছে বাইদেউ মঞ্চত উঠিছে আৰু এতিয়া বাইদেউ মঞ্চত কেনেকুৱা কমেডি ভাষণ দিয়ে আপোনালোকক দেখুৱাই আছোঁ। আৰু যদি লাষ্টত মানে শেষত সময় হয় তো আপোনালোকক তেতিয়াও বাইদেউৰ কিছু হাস্যৰস দেখুৱাবলৈ যত্ন কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। এতিয়া আপোনালোকে বাইদেউৰ হাঁহি উঠা কিছু ধেমেলীয়া দৃশ্য চাব পাৰিব। মই এতিয়া বাইদেউৰ ষ্টেজত বাইদেউ কি কয় আপোনালোকক মই সেইখিনি দেখুৱাই আছোঁ। মই সীমাৰ আগতে লগ পাইছিলোঁ আৰু মোৰ খুৰা আপোনালোকে জানিবই, তেখেতেও নাটক থিয়েটাৰ কৰিছিলে, মৰুৱাৰ ডক্টৰ আছিলে। মৰুৱাত তেখেতৰ ডিছপেঞ্চেৰীৰ যিটো এই গোপালথান হাইস্কুল চিনেমাৰ সেইবিলাক চাইছিলোঁ বা স্কুপ চাইছিলোঁ তাৰমানে। আৰু মোৰ মনত আছে এটা 10 পইচা এটা দুৱানা নে কিমান আছিল মোৰ, সেইটো ৰঙা নখত লগাবলৈ ঢুকালে তেতিয়া কি কৰে, কাষতকে লৈ আহে যে নলবাৰীত ৰাস চাবলৈ লৈ আহে। খেৰত বহি টোপনি যাওঁগৈ, সেইটোও মনত আছে। আৰু বিবেকে একেবাৰে ৰাতিপুৱা। তো ফ্ৰেণ্ডছ এনেদৰে বহুখিনি চেতনাবাৰ ভাষণ শুনি এতিয়া মিটিং শেষ হৈ গ'ল আৰু এতিয়া শেষত আমাৰ জাতীয় সংগীতটো গাই মিটিংখন সামৰিব। তো চাই থাকক। ফাইনেলি মিটিং শেষ হৈ গ'ল আৰু এতিয়া বাছ ষ্টেজৰ পৰা নামি আহিছে। এতিয়া মানে ইয়াত সকলোৰে বাবে অন্নৰ যোগাৰ কৰিছে, মানে সকলোকে ভাত খুৱাব এতিয়া। তো বাইদেউ ভাত খাই লওক আৰু আমিও ভাত খাই আপোনালোকক বাৰ লগত অলপ কথা পাতি দিম, মানে মই বাৰ লগত অলপ কথা পাতিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। ধন্যবাদ। নমস্কাৰ। ক'বলৈ লাগিলে কিমান অনুভৱ ভাল লাগিছে এইকাৰণে যে অসমবাসীয়ে মোক চুকে কোণে গাঁৱে ভূঞে নগৰে চহৰে সকলোলৈকে মাতে আৰু বুকৰ বৈনী হিচাপে যিটো আন্তৰিকতাৰে মোক সাৱটি লয়, তাতকৈ ডাঙৰ আৰু মোক পুৰস্কাৰ নালাগে। সেইটোৱে মোৰ আটাইতকৈ মানে ভাল লগা কথা। আৰু যদিও মই এতিয়া বুঢ়ী বয়সত কি সপোন দেখিম, তথাপিও সপোনবিলাক সাৰ্থক হওক, তোমালোকৰ সপোনে বাস্তৱত ৰূপায়িত হওক, তাকে মই কামনা কৰিলোঁ। ধন্যবাদ। আটাইলৈকে শুভেচ্ছা জনালোঁ। ইয়াত থকা গোটেইখিনি উদীয়মান ডেকা গাভৰু আছা ইয়াত, গতিকে তোমালোকে যাতে 1000 হাতীৰ বল
এজাহানি বল হওক আৰু সকলোৱে যাতে সংস্কাৰ ধৰ্মী হোৱা ভাল কথাখিনি অনুকৰণ কৰিবা সকলোৰে মনবিলাক পবিত্ৰ মনৰ গৰাকী হোৱা তাকে মই কামনা কৰিলোঁ ঈশ্বৰৰ চৰণত সকলোৰে জয় জয় আৰু গতি লওক মই আজি অহা নাই নহয় আজিৰ মিটিংখনত আহি কেনেকুৱা লাগিছে বহুবাৰ আহিছোঁ পুৰণা কথাবিলাক নষ্টালজিয়া হৈছে থেংক ইউ ঠিক আছে ফ্ৰেণ্ডছ ফাইনেলি মিটিং শেষ হৈ গ'ল মই বাৰ পৰা কিছু আপোনালোকক ওচৰত দেখুৱালোঁ নিজে সুধিব নোৱাৰিলেও যিহেতু বাৰ সময়ৰ অভাৱ শেষত হ'লেও এইখন ষ্টেজতে বাই অলপ আগত বহি গ'ল শেষত হ'লেও আপোনালোকক মই ষ্টেজখন ওপৰৰ পৰা দেখুৱাই দিছোঁ চাওক এই ষ্টেজখনতে বাই বহি গ'ল আৰু মোৰ লগত মানসো আহিছিল ভিডিঅ' কৰিবলৈ তো মানস কি ক'বা হাই গাইজ খবৰ ভালে নিশ্চয় আপোনালোকে উদীপ্তৰ ভিডিঅ'বোৰ চাই আছে গতিকে মিটিঙত আহিলোঁ গোটেইখিনি বাৰু ভালেই লাগিল মিটিঙত আহি চেতনাবাক লগ পালোঁ অৰিজিনেলি লগ পোৱা নাছিলোঁ কোনোদিন গতিকে আৰু গাইজ আমাক যি ইমানখিনি সন্মান দিব আমি একচুৱেলি ভবা নাছিলোঁ যোৱাৰ লগে লগে বঢ়িয়াকৈ মালভোগ কল চল দিলে আৰু বুটটোত বাকী এতিয়া খানা চানা খোৱা শেষ বা উদীপ্তও ভিডিঅ' বনাইছিলোঁ ময়ো ভিডিঅ' বনাইছিলোঁ গতিকে মোৰো চেনেল মানস ডি ব্লগ চাব ছাবস্ক্ৰাইব ডেছক্ৰিপশ্যনত বাৰু লিংকটো দি দিব তথাপিও আপোনালোকে চাৰ্চ কৰি চালেও চাব পাৰিব মানস ডি ব্লগ বুলি গতিকে চাই কিনে ভিডিঅ'বোৰ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি দিবলৈ একদম নকৰিব না কি কয় গাইজ বলক আৰু ফ্ৰেণ্ডছ মোৰ লগত আৰু এজন ফ্ৰেণ্ড আহিছিল মৃগাংক তে তোমাৰ কেনে লাগিল আহি পেলাই বঢ়িয়া লাগিল আহি ভাল লাগিলে বহুত দিনৰ খবৰ কেনেকুৱা তোমাৰ খবৰ ভাল লাগিলে খবৰ ভাল কি ক'বা মিটিংখনত আহিছে কেনে লাগিল তোমাৰ মিটিংখনত আহি ভাল লাগিলে বহুত ভাল লাগিল কথাবোৰ শুনি ভাল লাগিলে বহুতখিনি নাজানাখিনি কথাখিনি জানিলোঁ আহি ভাল লাগিল চেতনাবাক ডাইৰেক্টলি তুমি লগ পাই কি অনুভৱ বহুত ভাল লাগিলে তেনেকুৱা আগতে আগে পিছে লগ পোৱা নাছিলোঁ এইবাৰ প্ৰথম লগ পাইছোঁ চেলফি তেলফি উঠিলোঁ ভাল লাগিল আহি উদীপ্ত কুমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব ঠিক আছে কৰিব ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টো এই ষ্টেজখনৰ পৰা সমাপ্ত কৰোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ধন্যবাদ জয় অসম বাই